ক'লা ছাইৰ প্ৰভাৱ অসমতে সংঘটিত হৈছে অলৌকিক ঘটনা আত্মৰ প্ৰভাৱ নে আন কিবা একে ঠাইতে এটাৰ পিছত আন এটা আত্মহত্যা দুটা বছৰতে একে ঘৰৰে দুটি শিশুৰ চৰম সিদ্ধান্ত বিজ্ঞানৰ যুগত আপুনি বিশ্বাস কৰেনে অশৰীৰী আত্মাৰ বিননি কিন্তু এখন গাঁৱত সঁচাকৈ সংঘটিত হৈছে আপুনি বিশ্বাস কৰিব নোৱাৰা ঘটনা শান্তি নোপোৱা ক'লা ছাই সন্ত্ৰাস চলাইছে গাঁওখনত পৰিঘটনাসমূহ প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে স্থানীয় লোক বাক্সা জিলাৰ খৰাণীত সংঘটিত হৈছে এক পৰিঘটনা কালিকা লগা এই ঠাইত 4 দিন পূৰ্বে আত্মহনন কৰে এটি শিশুৱে পঞ্চম শ্ৰেণীত অধ্যয়নৰত 9 বছৰীয়া অনামিকা বৰ্মনৰ আত্মহত্যাই শোকৰ ছাঁ পেলাই সমগ্ৰ অঞ্চলতে কিন্তু উল্লেখযোগ্য কথা যে অনামিকাই শিৱজুৰি লোৱা ঘৰটোতেই 2 বছৰ পূৰ্বে শিৱজুৰি লৈছিল অনামিকাৰ ভাতৃ অংকন বৰ্মনে সেই সময়ত অংকনৰ বয়স আছিল মাত্ৰ 11 বছৰ ঠাইডোখৰত অশৰীৰী আত্মা কিংবা ভূতপ্ৰেতৰ সন্দেহ কৰিছে শিশুকেইটিৰ পিতৃ দিলীপ বৰ্মনে তেওঁ কয় যে সন্তানকেইটিক কেতিয়াও তেওঁ মাৰধৰ কৰা নাছিলে লগতে কণমানি ছোৱালীজনীৰ আত্মহত্যাৰ দৰে চিন্তা মনত আহিব নোৱাৰে অথবা কেনেকৈ আহিব জেঠৰ 4 দিন থাকাতে অংকন বৰ্মনৰ নাম আৰু ছোৱালীটো মাৰা গেল আপোনাৰ এই অলপতে এইটো 13 তাৰিখ মুঠতে সেইখিনিৰ ভিতৰত আপিটো ঘৰত আহি সুইচাইড কৰি মাৰা গেল যে কিহৰ কাৰণে মাৰা গেল এইটোতো মই ধৰব পৰা নাই মানুহে কয় যে অকস্মাত বোলে কিবা ভূত ওলালে মই সিফালে যাব হাক দিওঁ তথাপিতো সৰু চলি না সময় আছে তাহাৰ ঘৰতো যায় খেলা ধূলা কৰে আৰু সেই টাইমত মই ঘৰতো নাছিলোঁ এই হেৰি যোৱা শুক্ৰবাৰৰ কথা আছেতো নাথাকিলে আৰু সৰু চলি কেনেকৈ ধৰে আৰু সেইটো সৰু চলি কেনেকৈ আইতা পাব এইখিনি আইতাটোতো পাব ডাঙৰ হ'লে জ্ঞান আহে বুদ্ধি আহে এইটো সৰু চলি 9 বছৰে চলি সি আৰু কি জ্ঞান আছে তাৰ আৰু আমি যদি কোবা মাৰা কৰিলোঁ হয় তেতিয়াও ক'ব পাৰিলা হয় বোলে হয় দেউতাক মাকান কোবা মাৰা কৰিছে মই মাৰা নাই দিয়ক ঈশ্বৰৰ আৰাধনা কৰোঁ মই কিবা কৰোঁ মই এক থাপৰো দিয়া নাই হাতত কোবাও নাই তাক কিন্তু সি যে কি দেৱতাই ধৰিছে মানে অজ্ঞান কৰি ছুইচাইড কৰি মাৰা গ'ল নিশ্চয় সেই ঠাইত কিবা ঋণাত্মক শক্তি আছে আনহাতে দুটাকৈ সন্তানক হেৰুৱাই শোকত ম্ৰিয়মান হোজা মাতৃ সাৰথী বৰ্মনে সৰলতাৰে কৈ গ'ল সন্তান দুটি মৃত্যুৰ সময়ৰ কথা অনামিকা বৰ্মনে কি কৰিলে কেতিয়া মই ঘৰত নাছিলোঁ মই তানে পেকৰু বাগিছিলোঁ পাছত পুৱাই আৰু তাৰ খুৰীয়েকে আহিছে আহি পেলাই মোক কৈছে বাই লৈ যা মোৰ পেকৰি আহোঁ দে পাছত মই আৰু যাব খোজা নাছিলোঁ পাছত অনামিকাই ক'লাক যে মাই যা ফুৰি নহ'লে বয়া পাব মই কৈছোঁ দুপৰীয়া ভাত চাত বনাব আছে মই নাযাওঁ দে কয় কি নহয় মই টিউশ্যনত যাওঁ টিউশ্যনৰ পৰা আহি পেলাই মই ভাত বনাই পাছত আমি খাম দে ভায়েক বইনাকে এনেকৈ ক'লা মই আৰু এটামান বজাত আৰু মই ঘৰত আহিছোঁ আহি পেলাই মই চাওঁ যে ভাত চাত বনাইছে নে নাই চাই আহোঁ দে আহি চাওঁ তাহোন ভায়েক বইনাকে ভাত খাওঁ হৈছে এইটো অংকন বৰ্মন সি আৰু একো মই ক'ব পৰা নাই তাৰমানে সি কেৰামো খেলছি খালি কেৰাম খেলছি পাছত আৰু আগা দিনা কৈছে মাই মই টিউশ্যনত নাযাওঁ দে মই আৰু ক'লোঁ একদিনৰ পঢ়াটোতো আৰু একদিন নাপাওঁ আৰু সেইটোতো নপঢ়ই না যাবি টিউশ্যনত খালি কৈছে মই আজি কিন্তু মই টিউশ্যনত নাযাওঁ দে মোক এনেকৈ কৈছে মই কৈছোঁ যাবি মোৰ তেতিয়া বেমাৰ আছিল মই বোলে অজাৰ তাত যাম বুলি কৈছিলোঁ মই অজাৰ তাত গৈছিলোঁ মই ডাঙৰ আপাটোক লৈ পেলাই অজাৰ তাত গৈছোঁ পাছত সিহঁতে কেৰাম খেলি আছে 4-5জনে কেৰাম খেলি আছে মই যে খেলক দে তাৰ ডাঙৰ ভণ্টিক ক'লোঁ যে তুই ভাত চাত বনাই তোৰ দেউতাৰে হাল মাৰিব গৈছে সিয়াক দি ভাত চাইটা দি পঠাই দিবি মই এনেকৈ ক'লোঁ
কি মই এনেকৈ ভাবা নাছিলোঁ আপিটো যে অকস্মাত এনে হ'ল মোক মাত দিলাক ভাগ বইনকে তামচা ফুৰ্তি কৰলাক বোলে এতিয়াতো মই সেনেকৈ গম নাপাওঁ ভাল চলি বাইবাককো কৈছে বোলে আইবাকক বোলে কৈছে আবু ভাত খাইছা না কি ৰান্ধছা কি খাইছা এনেকৈ বোলে কৈছে আইবাকৰ লগতো বোলে একেলগত ভাত নি বোলে খাইছে জেঠাককো বোলে সুধছি জেঠা ভাত খাইছা খাইছোঁ এনেকৈ বোলে সুধছি সেনেতো হৈছে সমস্যাটো সেনেকৈ হবে নিচিনলা আপিৰ বেমাৰ আজাৰ একোৱেই নাই জ্বৰ নাই হাগা নাই বমি নাই একোৱেই নাই স্থানীয় জ্যেষ্ঠ ব্যক্তি এগৰাকীয়ে কয় যে 2 বছৰমানৰ আগত এগৰাকী বৃদ্ধই ওচৰতে থকা ঘৰ এটাত আত্মহত্যা কৰিছিল আৰু তাৰ পিছৰ পৰা গাঁওখনত বহুকেইটা এনেকুৱা ঘটনা সংঘটিত হ'বলৈ লৈছে আনফালে গাঁওখনত এটাৰ পিছত এটাকৈ আত্মহত্যা হোৱাত ৰাইজে মিলি কালী মন্দিৰত শৰাই আগবঢ়াইছে তাৰ পৰৱৰ্তী সময়ত তেনেকুৱা ঘটনা সংঘটিত হোৱা নাছিল যদিও 4 দিন পূৰ্বে পুনৰ এটি শিশুৱে আত্মহননৰ পথ বাছি লোৱাত শংকিত হৈ পৰিছে স্থানীয় লোক এই ঘটনা